हेलो एवरीवन की खबर आपनालोकर निश्चय भालेই सागे माइना रेसिपी एंड ब्लॉग चैनेलলৈ आपनालोকক स्वागतम। আজি এটা অন্য ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আজি বনাম মই গৰু মাংসৰে কুপ্তা বনাম। মই ভাল মাংস অলপ লৈ লৈছো। ৰানৰ মাংসখিনি কুটি লম। মাংসখিনি কুটি অলপ সিজাই লম। সিজাই ললে পিচিব সহজ হয়, সোনকালে গুৰি হয়, নহলে জুঠা ধৰি যায়। মই মাংসখিনি মিক্সিত মাৰি ললো। সিজাই লোৱাৰ বাবে মোৰ মাংসখিনি সোনকালে পিছা গ'ল আৰু পিছোতে কষ্ট হোৱা নাই, ভাল হৈছে আৰু। এতিয়া মাংসখিনি মই মছলা দিম। জিৰা গুড়া দিলোঁ, জিৰা গুড়া, হালধি, জলকীয়া, নিমখ সোৱাদ অনুযায়ী। আৰু মই দেখুৱাব পাহৰি গ'লোঁ, মই মিক্সাৰ জাৰত মচুৰ দালি পিচি থৈ দিছোঁ। মচুৰ দালি দিলে বস্তুটো খাই ভাল লাগে, অলপ ক্ৰিস্পি হয়। নিমখটো নিজৰ সোৱাদ অনুযায়ী দিব, যদি বেছি হয় বেছি দিব, কম হ'লে কম। আৰু এয়া মই ভিনেগাৰ দিছোঁ। ভিনেগাৰ দিলে মানে সোনকালে বেয়া নহয়। ইয়াতে দালিখিনি দি মই ভালকৈ সানি কৰি ল'ম। ভালকৈ বস্তুখিনি মিলাই ল'লে লাডুটো বনাব ভাল হয়, ভাঙি নাযায়। এতিয়া মই এইখিনি ভালকৈ সানিম। আৰু এতিয়া ইয়াত আদা নহৰু দিব থাকি গ'ল, মই আদা নহৰু দিব লাগিব। ইয়াতে আদা নহৰু দিম মই এতিয়া। আদা নহৰু দিলোঁ, পাহৰিলোঁ আগতে দিব, এতিয়া দি দিছোঁ আৰু। মই তেল গৰম কৰি আছোঁ। এতিয়া সৰু সৰু লাডু কৰি মই তেলত দি দিম। দিলোঁ তেলত, লাইন নাই মানে অলপ আন্ধাৰ হৈছে আৰু। এতিয়া ইমান বেছিকৈ নিসিজাও, অলপ মানে কৰি থৈ দিম আৰু পিছত খাব মন গ'লে ভালকৈ সিজাই খাম। এতিয়া এয়া দেখিছেনে, মই অলপ কৰি থৈ দিছোঁ। হৈ গ'ল মোৰ, অলপ মানে গৰম কৰি থৈ দিয়া নিচিনাকৈ দিছোঁ আৰু পিছত গৰম কৰি খাব মন গ'লে ভালকৈ গৰম কৰি ল'ম। এয়া মোৰ হৈ গ'ল বনোৱা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।